নমস্কাৰ বন্ধুসকল, আকৌ এটি ধুনীয়া ভিডিঅ' লৈ মই মিষ্টাৰ ABCD আপোনালোকৰ আগত আহি উপস্থিত হলোহি। তেনে দেৰি নকৰি আহকচোন চাওঁ সোনকালে ভিডিঅ'টো, আৰু মোৰ যেন ভিডিঅ'টো সকলোৱে শেষলৈকে চাই তাৰে মই অনুৰোধ জনালোঁ। ধন্যবাদ। বন্ধুসকল, বিশ্বৰ সকলোতকৈ 10জন ধনী মানুহক আপোনালোকৰ আগত আজি চিনাকি কৰাই দিব খুজিছোঁ। আৰু প্ৰথমেই বন্ধুসকল আপোনালোকক জনাই থওঁ যে বিশ্বৰ 10জন ধনী মানুহৰ শাৰীত ভাৰতৰ আম্বানী পৰিয়ালৰ সম্পত্তি নাই কিন্তু। আৰু বিশ্বৰ শ্ৰেষ্ঠতম ধনী বিল গেটছো আজি শ্ৰেষ্ঠতম হৈ থকা নাই কিন্তু। বিশ্বৰ 10জন ধনী মানুহনো কোন কোন চাওঁ আহকচোন বন্ধুসকল। প্ৰথমেই মই আপোনালোকক চিনাকি কৰাই দিব খুজিছোঁ 10 নম্বৰ ধনী মানুহজন চাৰ্গেই ব্ৰিন, আমেৰিকাৰ কম্পিউটাৰ চাইণ্টিষ্ট আৰু ইণ্টাৰনেট এণ্টাৰপ্ৰিনিয়ৰ, গুগলৰ অ'নাৰ উইথ লেৰী পেজ। তেখেতৰ আয় হৈছে তেখেতৰ ধন হৈছে $50.6 বিলিয়ন আৰু ইণ্ডিয়ান ৰুপিছৰ মতে হৈছে 3,60,000 কৰোৰ টকা। তাৰপিছতেই বন্ধুসকল আপোনালোকক চিনাকি কৰাই দিব খুজিছোঁ 9 নং ধনী মানুহজন লেৰী পেগী। এইজনো আমেৰিকাৰ কম্পিউটাৰ চাইণ্টিষ্ট আৰু ইণ্টাৰনেট এণ্টাৰপ্ৰিনিয়ৰ, গুগলৰ অ'নাৰ আৰু CEO হয় লেৰী পেজৰ। তেখেতৰ মুঠ ধন হৈছে $51.8 বিলিয়ন আৰু ইণ্ডিয়ান ৰুপি মতে হৈছে 3,70,000 কোটি টকা। বন্ধুসকল, বিশ্বৰ 8 নং ধনী মানুহজন হৈছে লেৰী ইলিছন। তেখেত আমেৰিকাৰ বিজনেছমেন আৰু এণ্টাৰপ্ৰিনিয়ৰ, CEO ফাউণ্ডাৰ অফ অৰেকল কৰ্পৰেশ্যন। তেখেতৰ মুঠ ধন হৈছে $61.1 বিলিয়ন আৰু ইণ্ডিয়ান ৰুপি মতে হৈছে 4,33,000 কোটি টকাৰ মালিক। তাৰপিছতেই বিশ্বৰ 7 নং ধনী মানুহজনৰ নাম হৈছে মাৰ্ক জুকাৰবাৰ্গ। তেখেত আমেৰিকাৰ এণ্টাৰপ্ৰিনিয়ৰ এণ্ড ফাউণ্ডাৰ অফ ফেচবুক, অ'নাৰ অফ হোৱাটছআপ, ইনষ্টাগ্ৰাম। মাৰ্ক জুকাৰবাৰ্গকতো সকলোৱে হয়তো জানেই, আপোনালোকে চিনি পায়, কিন্তু খালি তেখেতৰ কিমাননো ধন আছে, কিমাননো সম্পত্তি আছে আপোনালোকৰ আগত মই ক'ব বিচাৰিছোঁ। তেখেতৰ মুঠ ধন হৈছে $62.5 বিলিয়ন আৰু ইণ্ডিয়ান ৰুপি মতে হ'ব 4,43,000 কোটি টকাৰ মালিক। বন্ধুসকল, বিশ্বৰ 6 নং ধনী মানুহজনৰ নাম হৈছে আমানকিও অৰ্টিগা। স্পেনিছ বিজনেছমেন হয় তেখেত, চেয়াৰমেন অফ ইণ্ডিটেক্স ফেশ্বন গ্ৰুপ জাৰা ক্লথিং শ্বপছ। আৰু তেখেতৰ মূল ধন হৈছে $63.8 বিলিয়ন আৰু ইণ্ডিয়ান ৰুপিছৰ মতে হৈছে 4,50,000 কৰোৰ। তাৰপিছতে বন্ধুসকল 5 নং ধনী মানুহজন হৈছে কাৰ্লছ স্লিম। তেখেত মেক্সিকান বিজনেছমেন, মেগনেট, ইঞ্জিনিয়াৰ, ইনভেষ্টৰ এণ্ড ফিলান্থ্ৰপিষ্ট। তেখেতৰ মুঠ টকা হৈছে $64.6 বিলিয়ন আৰু ইণ্ডিয়ান ৰুপি মতে হৈছে 4,57,000 কৰোৰ। বন্ধুসকল, বিশ্বৰ 4 নং ধনী মানুহজনৰ নাম হৈছে বাৰ্নাৰ্ড আৰ্নল্ড। তেখেত ফ্ৰান্স বিজনেছ মেগনেট, ইনভেষ্টৰ এণ্ড আৰ্ট কালেক্টৰ, চিফ অফিচাৰ, LUMH লাক্সাৰী গুডছ কোম্পানীৰ। তেখেতৰ মুঠ ধন হৈছে $73.7 বিলিয়ন আৰু ইণ্ডিয়ান ৰুপি মতে তেখেতৰ ধন হ'ব 5,23,000 কৰোৰ ৰুপিজ। বন্ধুসকল, 3 নং বিশ্বৰ ধনী মানুহজনৰ নাম হৈছে ৱাৰেন বুফেট। তেখেত আমেৰিকাৰ বিজনেছমেন, মেগনেট, ইনভেষ্টৰ, স্পীকাৰ আৰু CEO বাৰ্কশ্বায়াৰ হেথাৱে। তেখেতৰ মুঠ ধন হৈছে $84.3 বিলিয়ন আৰু ইণ্ডিয়ান ৰুপি মতে হ'ব 5,98,000 কোটি টকা। বন্ধুসকল, বিশ্বৰ 2 নং ধনী মানুহজন কোন আপোনালোকে জানেনে? হয়, সেইজন ব্যক্তিয়ে যিজন 2018 চনলৈকে পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী হৈ থকা ব্যক্তিজন, যিজনৰ নাম হৈছে বিল গেটছ। তেখেত আমেৰিকাৰ বিজনেছ মেগনেট, ইনভেষ্টৰ, স্পীকাৰ, হিউমেনিটেৰিয়ান এণ্ড অথৰ, ফাউণ্ডাৰ অফ মাইক্ৰ'ছফ্ট। তেখেতৰ মুঠ ধন হৈছে $96.4 বিলিয়ন আৰু ইণ্ডিয়ান ৰুপি মতে হ'ব 6,84,000 কোটি টকাৰ মালিক। বন্ধুসকল, বিশ্বৰ বৰ্তমান 1 নং ধনী মানুহ কোন আপোনালোকে জানেনে? বিল গেটছকো হৰুৱাই তেওঁ বিশ্বৰ টপ ৰিচ মেনৰ ঠাই দখল কৰিবলৈ সক্ষম হৈছে আৰু তেখেতৰ নাম হৈছে জেফ বেজোছ।
তেখেত আমেৰিকাৰ বিজনেছমেন, ইনভেষ্টৰ আৰু ফাউণ্ডাৰ অফ এমেজনৰ ফাউণ্ডাৰ হয় তেখেত। বৰ্তমান তেখেতৰ ধন হৈছে $142.4 বিলিয়ন আৰু ইণ্ডিয়ান ৰুপি মতে হ'ব 9,94,000 কোটি টকাৰ মালিক। বন্ধুসকল, বিশ্বৰ শ্ৰেষ্ঠ 10জন ধনী মানুহে ইমানেই ধন ঘটিলে এতিয়া আমি ইউটিউবতে ভিডিঅ' বনাব পাৰিছোঁ নে কি কয় বন্ধুসকল? চাওক বন্ধুসকল, মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু একেবাৰে কঞ্জুচি নকৰিব, এই মিষ্টাৰ ABCDক ছাবস্ক্ৰাইবো কৰি দিব। এই আশাৰেই আজিলৈ আহোঁ বন্ধুসকল, ধন্যবাদ। আকৌ লগ পাম। ধন্যবাদ, নমস্কাৰ।